তিনি বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয় আমাৰ জাতীয় পতাকাখনিৰ কদাপি নহয় ক্ষয় বৰ্ণিল তই কিমান টকা পালি 15 টকা পালো এই আছা বা 15 টকা মই 20 টকা পালো আমি 10 টকা দি ৰুটি খাম বাকী ৰোৱা পইচা দি আমি পতাকা এখন কিনিম বা আৰু 5 টকা এটা বাচিও যাব বল এতিয়া যাওঁ দাদা পতাকা এখন দিয়ক টকা নহ'ব দেই 20 টকাই লাগিব পতাকা 20 টকা নাই না দাদা 10 টকা লওক 20 টকাই লাগিব 15 টকা দিলে হ'বনে বৰ্ণিল 5 টকাটো দে নালাগে যা পতাকাখন কিনিব নোৱাৰো ভিক্ষাৰী জাত সময় বৰবাদ কৰিব আহিছোঁ বা এইবাৰ আমাৰ ঘৰত পতাকা নুৰিবই নেকি হাৰ ঘৰ টিৰংগা শুনিবলৈ ভাল কিন্তু সকলোৱে জানো সেই টিৰংগা কিনিব পাৰিব আৰু 3 দিন ঘৰত পতাকা উৰুৱাৰ পিছত কি হ'ল কোনোৱে ঘৰৰ মুদচত লগোৱা সেই কাগজৰ পতাকাখনৰ ৰং গৈ সেই ব্লেক এণ্ড হোৱাইট নহ'বগৈনে নতুবা বতাহে তাক উৰুৱাই নি ক'ৰবাত পেলাই নিদিবগৈনে 3 দিন টিৰংগা উৰাব ঠিকেই কিন্তু 4 নম্বৰ দিনা সেই পতাকা সন্মানে আনি সযতনেৰে জাপি থ'বনে